নমস্কাৰ আপোনালোকে চাই আছে সত্য মই দিম আপোনালোকৰ বাৰু মনত আছেনে মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ কথা যিগৰাকী নন্দিতা শইকীয়াক ৰিণ্টু শৰ্মা নামৰ এজন যুৱকে ধেমাজিৰ মাছমজিয়াত দাৰে আক্ৰমণ কৰিছিল নন্দিতা শইকীয়াৰ লগতে নন্দিতাৰ সহপাঠীৰ গৰাকীৰ দেউতাক দেৱ দত্তকো আক্ৰমণ কৰিছিল ৰিণ্টু শৰ্মা নামৰ এই নৰপিশাচটোৱে আমি নৰপিশাচ বুলি কিয় কৈছো আপোনালোকে নিশ্চয় জানেই কাৰণ সেই নৰপিশাচটোৰ দাৰ আক্ৰমণৰ পাছতেই মৃত্যু হৈছিল নন্দিতা শইকীয়াৰ 21 আগষ্টত মৰিধল মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি একেলগে আহি আছিল সহপাঠীৰ সৈতে নন্দিতা আৰু সেই দিনাই ৰিণ্টু শৰ্মা নামৰ যুৱকজনে আক্ৰমণ কৰিছিল নন্দিতাক কাৰণ নন্দিতাই ৰিণ্টু শৰ্মাৰ প্ৰেম প্ৰত্যাখ্যান কৰিছিল আৰু প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই নন্দিতাক আক্ৰমণ কৰিছিল উপৰ্যপৰি আক্ৰমণ কৰিছিল আৰু যেতিয়া উপৰ্যপৰি আক্ৰমণ কৰিছিল তেতিয়াই নন্দিতাৰ সহপাঠীয়ে বচাবলৈ যাওঁতে নন্দিতাৰ সহপাঠীকো আক্ৰমণ কৰিছিল ৰিণ্টু শৰ্মাই লগতে সেই মুহূৰ্তত উপস্থিত আছিল সহপাঠীগৰাকীৰ দেউতাক দেৱ দত্ত আৰু দেৱ দত্তকো খুব বেয়াকৈ আক্ৰমণ কৰিছিল আৰু আক্ৰমণ কৰাৰ পাছতেই ৰিণ্টু শৰ্মা পলায়ন কৰিছিল আৰু এটা বাঁহৰ জোপোহাত লুকাই আছিল আৰু তাৰ পাছতেই স্থানীয় ৰাইজৰ সহযোগত ধেমাজি আৰক্ষীয়ে আটক কৰিছিল ৰিণ্টু শৰ্মাক আহত তিনিওগৰাকীকে 108ৰ জৰিয়তে চিকিৎসালয়লৈ লৈ যোৱা হয় কিন্তু নন্দিতা শইকীয়াৰ আঘাত আছিল গুৰুতৰ কাৰণ নন্দিতা শইকীয়াক উপৰ্যপৰি আক্ৰমণ কৰিছিল দানৱৰূপী ৰিণ্টু শৰ্মাই আৰু উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ এখন নাৰ্ছিং হোমত এডমিট কৰা হয় নন্দিতা শইকীয়াক 21 আগষ্ট 2021 চনত এই ঘটনা সংঘটিত হৈছিল আৰু 21 তাৰিখৰ পৰা 25 তাৰিখলৈকে চিকিৎসালয়ৰ বিছনাত জীৱন মৃত্যুৰে যুঁজিছিল নন্দিতা শইকীয়া অৱশেষত 25 আগষ্টৰ দিনটোত আহিছিল বেয়া খবৰটো 25 তাৰিখে শেষ নিশ্বাস ত্যাগ কৰিছিল নন্দিতাই এই ঘটনাৰ আজি 4টা বছৰ উকলি গ'ল 4 বছৰে পৰিয়ালৰ লোকে ন্যায়ৰ বাবে অপেক্ষা কৰি আছিল আক্ৰমণৰ বলি হোৱা নন্দিতাৰ সহপাঠীৰ যিগৰাকী দেউতাক আছিল তেওঁলোকে সেই দেউতাকজনে ৰুজু কৰিছিল গোচৰ আৰু গোচৰ সন্দৰ্ভত 4টা বছৰে সেই গোচৰ চলি আছিল অৱশেষত এটা দিন আহিছে হেতু দিন হৈছে কাইলৈ দিনটো অৰ্থাৎ 21 আগষ্টৰ দিনটোত 21 আগষ্টৰ দিনটোত নৰপিশাচ ৰিণ্টু শৰ্মাৰ শুনানি দিন ঘোষণা কৰা হৈছে কাইলৈ দিনটোত শুনানিৰ দিন ঘোষণা কৰা হৈছে ইতিমধ্যে ৰিণ্টু শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 341, 326, 307, 302ত ৰুজু কৰা হৈছিল গোচৰ আৰু কাইলৈ দিনটোত ৰিণ্টু শৰ্মাৰ কি শাস্তি হ'ব এয়া আদালতে ধাৰ্য কৰিব ধেমাজি জিলা আদালতত এটা বৰ সেন্সেশন থকা বৰ এটা অনুভূতি সম্পন্ন গোচৰ নন্দিতা শইকীয়াৰ হত্যাৰ গোচৰত আজি মাননীয় আদালতে ৰায়দান কৰাৰ দিন ধাৰ্য আছিল আৰু আজি ৰায়দান কৰা গোচৰৰ ঘটনাক্ৰম আছিল এনে ধৰণৰ 21/8/2021 তাৰিখে মৰিধল কলেজৰ হিন্দী বিভাগত সেমিষ্টাৰৰ পৰীক্ষা দিবলৈ অহা দুগৰাকী ছাত্ৰী কাশ্মীনা দত্ত আৰু নন্দিতা শইকীয়া তেওঁলোকে দেৱ দত্ত কাশ্মীনা দত্তৰ দেউতাক তেখেতৰ বাইকতে উঠি পৰীক্ষা শেষ কৰাৰ পিছত ঘৰলৈ উভতি আহিছিল আৰু ধেমাজি চহৰত পোৱাৰ পিছত তেওঁলোকে ASTC বাছ ষ্টেণ্ডৰ অপজিটত ড্ৰাগ হাউচৰ কাষত থকা এখন হোটেলত চাহ খাবলৈ বুলি মটৰচাইকেলখন ৰখাই বাইকখন পাৰ্ক কৰিবলৈ নপাওঁতেই মৰিধল কলেজৰ লাইব্ৰেৰীত কৰ্ম কৰা এজন ৰিণ্টু শৰ্মা নামৰ ব্যক্তিয়ে পূৰ্ব পৰিকল্পিতভাৱে হাতত লৈ অহা এখন খামটি দাৰে প্ৰথমতে দেৱ দত্তৰ মূৰত আৰু হাতত আঘাত কৰে তাৰ পিছতে দেৱ দত্তক আঘাত কৰোঁতে কাশ্মীনা দত্ত তেওঁৰ কন্যা যেতিয়া আগবাঢ়ি আহে কন্যাকো তেওঁ মূৰত আঘাত কৰে তাৰ পিছতে নন্দিতা শইকীয়াক তেওঁ মূৰত ওপৰি 3-4 ঘাপ মৰাৰ পিছত নন্দিতা শইকীয়াই কাতৰভাৱে অনুৰোধ কৰিছিল যে মোক নামাৰিব মোক নাকাটিব তাৰ পিছতো তেওঁ ৰৈ নাথাকি তেওঁৰ শৰীৰৰ বিভিন্ন অংশত আঘাত কৰাৰ পিছতে দাখন লৈ ধেমাজি তিনিআলিৰ পাছনি গলিৰ ফালে দৌৰ মাৰি এডোখৰ বাঁহৰ তলত তেওঁ আশ্ৰয় লয় আৰু পৰৱৰ্তী সময়ত ৰাইজ আৰু পুলিচ প্ৰশাসনৰ সহযোগত তেওঁ কৰায়ত্ব কৰে আৰু অন্য হাতেদি এই জখমী তিনিজনক 108ৰ যোগেদি ধেমাজি চিভিল হস্পিটেললৈ প্ৰেৰণ কৰা হয় যদিও নন্দিতা শইকীয়াৰ অৱস্থা খুব জটিল হোৱাৰ বাবে তেওঁ উন্নত চিকিৎসাৰ বাবে ধেমাজিলৈ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে আৰু ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ডায়েগনষ্টিক হস্পিটেলত তেওঁক এডমিট কৰাৰ পিছত প্ৰথম দিনাৰ পৰাই তেওঁ কমা অৱস্থাত থাকি 25/8/2021 তাৰিখে দিনৰ 1 মান বজাত শেষ নিশ্বাস ত্যাগ কৰে আনহাতে ধেমাজি থানাত দেৱদত্তই দাখিল কৰা এজাহাৰৰ ভিত্তিত তেতিয়াৰ OC হিতেশ কুমাৰ শৰ্মা আৰু SI নেকিব আহমেদে গোচৰটোৰ তদন্ত সমাপ্ত কৰি সৰ্বমুঠ 42 জনৰ সাক্ষ্য গ্ৰহণ কৰি মাননীয় আদালতত চাৰ্জশ্বিট দাখিল কৰে আৰু মাননীয় আদালতে তাৰে 41 জনৰ সাক্ষ্য গ্ৰহণ কৰি আজি গোচৰটোৰ কল্যাণজিৎ শইকীয়াৰ আদালতে অনাৰেবল সেশন এণ্ড ডিষ্ট্ৰিক্ট জাজ কল্যাণজিৎ শইকীয়াৰ আদালতে আজি গোচৰটো চূড়ান্ত ৰায়দান কৰিছে আৰু আজি এই অপৰাধীজন ৰিণ্টু শৰ্মাক ভাৰতীয় দণ্ডবিধি আইনৰ 341, 302, 326, 307 ধাৰাত তেখেত
দোষী হিচাপে মাননীয় আদালতে তেওঁক আজি সাব্যস্ত কৰিছে আৰু কাইলৈৰ দিনটো অৰ্থাৎ 21/8/2025 তাৰিখে তেখেতক কি শাস্তি প্ৰদান কৰিব সেইটো মাননীয় আদালতে কালিৰ বাবে দিন ধাৰ্য ধৰিছে। এইটো চেণ্টেন্স হিয়াৰিং বুলি ৰখা হৈছে। তাৰমানে যিটো দিনত তেখেতৰ মৃত্যু হৈছিলে সেই দিনটোতে ঘটনাটো হয় 21/8/2021 তাৰিখত ঘটনা ঘটিছিল আৰু 21/8/2025 কাইলৈ 4 বছৰ সম্পূৰ্ণ হ'ব আৰু কাইলৈৰ দিনটোতে আমি ন্যায় পাম বুলি আশা ৰাখিছোঁ। গতিকে ৰিণ্টু শৰ্মাৰ দৰে নৰপিশাচৰ কি শাস্তি হ'ব লাগে এই কথা আপুনি কমেণ্ট ছেকশ্যনত জনাব পাৰিব। এই প্ৰতিবেদনটো আপুনি সম্পূৰ্ণকৈ চালে তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।